দিনটোক অভিৰুচি স্পৰ্টছ ডে হিচাপে চেলিব্ৰেট কৰা হয় তাৰ পিছৰটো হৈছে ফাৰ্ষ্ট আছাম সাহিত্য সভা শিৱসাগৰ ইন 1917 য'ৰ প্ৰেচিডেণ্ট আছিলে পদ্মনাথ গোহাঁই বৰুৱা 1924 চনত আছিলে গুৱাহাটীত হৈছিলে অধিৱেশন আৰু তাৰ প্ৰেচিডেণ্ট আছিল লক্ষ্মীনাথ বেজবৰুৱা আৰু তেখেতক ৰসৰাজ উপাধি দিয়া হৈছিল 1931 চনৰ অসম সাহিত্য সভা শিৱসাগৰত অনুষ্ঠিত কৰা হৈছিলে তাতে তেওঁক ৰসৰাজ উপাধিৰে অভিভূত কৰা হৈছিলে নেক্সট চাওঁ আহক ফাৰ্ষ্ট ভাৰত ৰত্ন এৱাৰ্ডি ফ্ৰম আছাম এনচাৰ ইজ গোপীনাথ বৰদলৈ ইন 1999 ফাৰ্ষ্ট গভৰ্ণৰ অফ আছাম ছাৰ আকবৰ হাইদ্ৰি 15 আগষ্ট 1947 পৰা 28 ডিচেম্বৰ 1948 লৈকে আছিল ফাৰ্ষ্ট জেনেৰেল ছেক্ৰেটাৰী অফ আছাম সাহিত্য সভা তাৰপিছৰটো এনচাৰ